যোৱাকালি জুবিন গাৰ্গে অসম জাতীয় পৰিষদৰ এটা মন্তব্য আগবঢ়াইছিলে, তাক লৈ কি ক'ব? চাওক, আমি অসম জাতীয় পৰিষদে আমি অসমৰ জনগণৰ প্ৰতি আমি দায়বদ্ধ আৰু অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কাজ কৰি আছো। দলৰ জন্মৰ সময়ৰ পটভূমি আৰু আমাৰ যিটো দৰ্শন, অসমৰ মানুহৰ প্ৰতি দায়িত্ব, অসমীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ তেওঁলোকৰ মৌলিক সমস্যা জাতীয় সমস্যাবোৰক লৈ আমি অতি সততা নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কাজ কৰি আছো। গতিকে আমি কেতিয়াও কাৰোবাৰ চাৰ্টিফিকেট বিচাৰি কাম কৰা নাই। আমাৰ মৌলিক বিষয়টোৱে হ'ল, মূল চিন্তা আৰু লক্ষ্যটোৱে হ'ল অসমৰ ভৱিষ্যত, অসমৰ সমাজক কেনেকৈ সুৰক্ষিত কৰিব পাৰি, ৰাজনৈতিকভাৱে কেনেকৈ ন্যায় দিব পাৰি, ভাষা সংস্কৃতি কেনেকৈ সুৰক্ষিত কৰিব পাৰি, তাৰ কাৰণে আমি যুঁজি আছো। আৰু ইয়াৰ বিচাৰ ৰাইজে কৰিব, জনতাই কৰিব। আমি আমাৰ দলটোৱে কেনেধৰণে কাম কৰিছো, আমি সততা নিষ্ঠাৰে কাম কৰিব পাৰিছো নে নাই পৰা, সকলো বিচাৰ ৰাইজৰ আদালতলৈ ঠেলিছো। আমি কাৰো কোনো ব্যক্তি বিশেষৰ চাৰ্টিফিকেট, তেওঁলোকৰ সহায় আমি কেতিয়াও বিচৰা নাই। গতিকে আমি কাম কৰি গৈ আছো। সময়ে নিশ্চয় আমাক এই কথা বতৰাবোৰ এটা সময়ত আমাক সিদ্ধান্ত দিব, ৰিজাল্ট দিব, ফলাফল এটা আহিব। গতিকে আমি মানুহৰ প্ৰতিয়ে শ্ৰদ্ধাশীল, মানুহৰ ওপৰতে আস্থা ৰাখিছো। আৰু এই যিবোৰ বিষয়ে আহিছে এইবোৰ অতি অপ্ৰাসংগিক, অপ্ৰয়োজনীয়। আৰু মইতো ভাবো যে আমি এই যিবোৰ শব্দ বাক্য ব্যৱহাৰ হৈছে, এইবোৰ বিষয়ত আমি বক্তব্য দিয়াটো উচিত নহয়। আমি অসমৰ সমাজখন অতি সংস্কৃতিবান, অতি ৰুচিপূৰ্ণ এখন সমাজ। ইয়াত ৰাজহুৱাভাৱে কেনেকুৱা ধৰণৰ বক্তব্য, কোনবোৰ শব্দ বাক্য ব্যৱহাৰ কৰিব লাগে আমি সকলোৱে জানো। গতিকে ইয়াৰ উত্তৰ মই সেইকাৰণে দিব খোজা নাই। আৰু আমি আশা ৰাখিম যে সকলোৱে এই এনেকুৱা ধৰণৰ কথা বতৰাবোৰ, যি সময়ত জনগণ একেবাৰে ভাৰাক্ৰান্ত, এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, তাৰমানে চাউল, দাইল, আটা, নিমখ, হালধি, পিঁয়াজ এইবোৰৰ দামে ৰাইজক কোঙা কৰিছে। পেট্ৰল, ডিজেল, গেছৰ দাম ইমান বাঢ়িছে, এতিয়া জনতা সাধাৰণ মানুহ জীয়াই থকাটোৱে অসম্ভৱ হৈছে। তাৰ উপৰিও ভোটৰ ওপৰত দানৰ পৰা দি কৰ কাটল বাঢ়িছে, খাজানা 5 গুণ বঢ়াই দিলে। ঔষধ পাতি, বিশেষকে জীৱনদায়িনী ঔষধ বুলি যিবোৰ কয়, সেইবোৰৰ দামো বঢ়াইছে, আন ঔষধৰ দামো বহুত বঢ়াই দিছে। GST লগাইছে, 18খনকে টুল গেট। এতিয়া আকৌ মানে তাৰ উপৰিও এতিয়া আপোনাৰ আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে, সেই যুৱক যুৱতীসকলে চাকৰি বাকৰি নাপায়, এতিয়া একদম পুৰা বজাৰ মেলি দিছে। বিজেপিৰ যিসকল নেতা, পালি নেতাই তেওঁলোকে মানুহৰ পৰা ধন সংগ্ৰহ কৰিছে, 3 লাখকে টকা লৈছে, 2.5 লাখ তেওঁলোকৰ ওপৰৰ নেতাক দিয়ে। যিসমূহ মানুহৰ নাম উল্লেখ কৰিছে, সেইসকল মানুহকো কৰায়ত্ব কৰা নাই। তাৰমানে এই মৌলিক সমস্যাবোৰ চলি থকাৰ মাজতে এনেকুৱা ধৰণৰ কথা বতৰা, আচলতে কিয় তেওঁ এই কথাটো ক'লে আমি ধৰিব পৰা নাই। মানে কোনে কি ৰহস্য মন্তব্য কৰিছে তেওঁ, আপুনি মূল উদ্দেশ্যৰ পৰা আঁতৰি যিটো কা আন্দোলন আছিলে, কা আন্দোলনৰ পৰা আঁতৰি আপুনি বেলেগ এটা হেৰিলৈ গ'ল আৰু এটা NGO টাইপৰ এটা ফাল্টু দল খুলিছে বুলি কৈছে। এই সম্পৰ্কে কি ক'ব? চাওক, সেইটোতো কৈছে, ৰাইজে বিচাৰ কৰিব দলটো ভাল বেয়া। আমি মূল উদ্দেশ্যৰ পৰা আপুনি আঁতৰি আহিছে নেকি? আচলতে মূল জাতীয় উদ্দেশ্যত আমি আছো, ৰাইজে জানে, সেইকাৰণে আমাৰ লগত আপুনি ছচিয়েল মিডিয়াৰ বক্তব্য চাওক, কমেণ্ট চাওক, যিমান আছে, আমাক ৰাইজে দেখিছে নহয় আমি সততাৰে কাম কৰি আছো নে নাই কৰা। কোনে কম্প্ৰমাইজ কৰিছে, কোনে আপোচ কৰিছে, কোনে এই কা আন্দোলনৰ পিছত মানে বিজেপিৰ ৰাজনৈতিক দালাল হৈ গ'ল, এইবোৰ চাইছে মানুহে। বিচাৰ জনতাৰ ওচৰত। কোনে অসমৰ সমাজ জীৱনলৈ বেয়া সংস্কৃতি আনিছে, ৰাজহুৱাকে বেয়া কথা বতৰা কোৱা, বেয়া মন্তব্য আগবঢ়োৱা, চব ৰাইজে চাইছে। বিচাৰ জনতা। মই যেতিয়া দায়িত্ব লৈছো, তেখেতেই যিগৰাকী মানুহৰ কথা কৈছে, তেখেতে ফোন কৈছিলে যে আমি কিবা কৰিব লাগিব সমাজখনৰ কাৰণে। গতিকে তেওঁৰ বক্তব্য মোক শুভেচ্ছা দিছিল, তই পাৰিবি এনেকে কৈছে। আজি তেওঁ কি উল্টা কৰিছে, মই ৰহস্যজনক। মানে কিয় আহিব লগা কথাই নাছিল, অপ্ৰাসংগিক অপ্ৰয়োজনীয় বিষয় এটা অমাৰ্জিত আৰু অসংস্কৃতিপূৰ্ণভাৱে কিয় উপস্থাপন কৰা হ'ল, কিয় টানি অনা হ'ল, এইটো মই আচৰিত হৈছো। যিগৰাকী মানুহে নিশা 3:30 বজাত ফোন কৰি মোক কৈছিল যে তই পাৰিবি, মই তোক দেখিছো, তোৰ হেৰিটোত এইটো শক্তিটো মই দেখিছো, তই পাৰিবি, তই নেতৃত্ব ল'ব লাগিব, এইবুলি কৈ তেতিয়া আপোনালোকে নিশ্চয় অসমৰ ৰাইজেও পাহৰি যোৱা নাই, মনত অসমৰ ৰাইজৰ স্মৃতিশক্তি নিশ্চয় কমি যোৱা নাই। সকলোৱে মনত ৰাখিছে এই সময়ত কোনে কি কৈছিল, কি কৰিছিল। আমি আদৰ্শটো আজিও একে ৰাখিছো, আমি অসমৰ ৰাইজক যিটো কথা দিছিলো সেইটো একে ৰাখিছো। ৰাজনীতি কৰিবই লাগিব। বেলেগ দলে অন্যায় কৰিছে, অন্যায়ৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে যুঁজিব লাগিব। জাতীয়তাবাদী আঞ্চলিক শক্তি যিসকলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, সেই ৰাজনীতিৰ অৱসান কৰিবলৈ হলে কোনোবাই নহয় কোনোবাই কাম কৰিব লাগিব। আমি ভাল কৰিছো, বেয়া কৰিছো, আমি কৰিব পাৰিছো নে নাই কৰা, আমি কিমান আদৰ্শটোৰ প্ৰতি আমি কিমান দায়বদ্ধ, আমি অসমৰ মানুহৰ কথা কিমান লৈ আমি আগবাঢ়িছো, এই সমগ্ৰ কথা বতৰা মই ভাবো যে ৰাইজে বিচাৰ কৰিব।
ৰাইজৰ আদালতত এইবোৰ এৰি দিব লাগিব। গতিকে মই আশা ৰাখিছো অসমৰ ৰাইজে বিচাৰ কৰিব আমি কি কৰি আছো কি নাই। আৰু পুনৰ কৈছো যে মৌলিক বিষয়বোৰলৈ আগবাঢ়ি আহক। পাম অইল কাল্টিভেশ্যন হৈছে, মানে পাম খেতি আৰম্ভ হৈছে, যি আমাৰ জৈৱ বৈচিত্ৰতা ধ্বংস কৰিব পাৰে, আমাৰ খেতি বাতি শেষ কৰি দিব পাৰে, আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ লেভেল, পানীৰ স্তৰ তললৈ লৈ যাব পাৰে। গতিকে সেইবোৰৰ সম্পৰ্কত আমি যদি সকলোৱে যুঁজে, অসমৰ সাধাৰণ জনতাৰ হকে যদি সকলোৱে মাত মাতে, আমি ভাল পাম। অন্যায়ৰ বিৰুদ্ধে দুৰ্নীতি চলি আছে। এতিয়া বাজপেয়ী ভৱনটো এতিয়া দুৰ্নীতিৰ শ্বপিং মললৈ পৰ্যবেক্ষিত হৈছে। ঠিকা ঠকলি কৰিবলৈ হলেও তাত টকা দিবলৈ যাব লাগে। আনকি আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ মানে পেটত লাথ মাৰি টকা পইচা তেওঁলোকে ঘটিছে, তেওঁলোকে সংগ্ৰহ কৰিছে। আৰু কেলেংকাৰী একেবাৰে ধাৰাবাহিকভাৱে এতিয়া মানে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি নহয়, দুৰ্নীতিৰ প্ৰতি পূৰ্ণ সমৰ্থন নীতিটো বিজেপিৰ। সেইকাৰণে PNRD কেলেংকাৰী হওক, আপোনাৰ এটা সময়ত ফৰেষ্টৰ চাকৰি কেলেংকাৰী, DIPR হওক, সকলোতে আপোনালোকে চাবচোন, পুলিচৰ SI কেলেংকাৰী, পুলিচৰ কেলেংকাৰী, এতিয়াতো যিটো নিকা বুলি কৈ মুখ্যমন্ত্ৰীয়ে বাহ লৈ আছিল, এইটোতো সকলো কেলেংকাৰী ওলাই গ'ল। মুখ্যমন্ত্ৰীয়ে এওঁলোকক ধৰিব পৰা নাই কিয়? গতিকে মই আশা ৰাখিছো অসমৰ জাতীয় জীৱনৰ প্ৰতিগৰাকী মানুহক যে তেওঁলোকে জাতীয় স্বাৰ্থৰ, অসমৰ সাধাৰণ জনগণৰ কথা চিন্তা চৰ্চা কৰি কাম কাজ কৰক। যিসকল সমাজ জীৱনত উচ্চ স্থান দিয়ে, প্ৰত্যেকেই মানুহৰ প্ৰতি দায়িত্ব আছে, জাতিৰ প্ৰতি দায়িত্ব আছে, এইবোৰ পালন কৰক, মানুহৰ পক্ষত থাকক। আমাৰ দলে কি কাম কৰিছে কি নাই ৰাইজে আমাক চাৰ্টিফিকেট দিব। আজি এই অঞ্চলৰ ৰাইজে শ্ৰমদান